আসসালামু আলাইকুম दोस्तों কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ মই গৈ আছোঁ ৰূপহী ইধাৰ বজাৰ কৰিব মই গৈ আছোঁ ইধাৰ মাৰ্কেট কৰিবলৈ আপোনালোকক ব্লগ ইধাৰ শ্বপিং কৰিবলৈ গৈ আছোঁ চাইকেল চলাই 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 ভৱন্তি ৰূপহীলৈ যায় চাইকেল চলাই 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 ভৱন্তি ৰূপহীলৈ পাম পেটেল মাৰি 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 ভৱন্তি ৰূপহীলৈ যাওঁ চাইকেল চলাই 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 ৰূপহীলৈ যাওঁ ৰূপহী আমাৰ সাপ্তাহিক বজাৰ ৰূপহীত কৰোঁ আমি সকলোৱে বজাৰ চাইকেল চলাই 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 ভৱন্তি ৰূপহীলৈ যাওঁ ৰূপহী আমাৰ সাপ্তাহিক বজাৰ বুধবাৰে দিন হয় ৰূপহী বজাৰ ৰূপহীত আমি বজাৰ কৰোঁ ৰূপহীলৈ যাওঁ আজি ঈদৰ মাৰ্কেট কৰিম আপোনালোকক দেখুৱাম কি কিনো নিকিনো আপোনালোকে চাই থাকক বাৰু আপোনালোকে চাই থাকক আজি ঈদের শপিং ব্লগ দোস্ত আমি গৈ আছো ৰূপহীলৈ अस्सलामु अलैकुम दोस्तों ईद मुबारक आप सब लोगों को ईद मुबारक सब लोगों को अग्रिम ईद मुबारक ईद मुबारक ईद मुबारक বেয়া স্পীডত গৈ আছো কেনেকৈ স্পীডত গৈ আছো চাওক লাইক কমেন্ট শেয়ার করবেন চ্যানেলটা সাবস্ক্রাইব করে পাশে থাকা নোটিফিকেশনটা অল করে দিবেন রূপহী বজাৰ আহি পাই গ'লো দোস্ত এয়া চাওক আমাৰ ৰূপহী বজাৰ আজি হৈছে বুধবাৰ 12 তাৰিখ বুধবাৰ এয়া চাওক ৰূপহী বজাৰ চাইকেল চলাই 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 পেটেল মাৰি 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 ৰূপহী বজাৰ কিমান ভিৰ বজাৰত আজি হৈছে বুধবাৰ বাইক মই আহিছোঁ এতিয়া শ্বপিং কৰিবলৈ চাই থাকক আমাৰ শ্বপিং কৰা হৈ গ'ল এতিয়া ঘৰত গৈ আছোঁ ঘৰত গৈ পেলাই দেখাম আপোনালোকক কি কিনিছোঁ চাই থাকক ভিডিঅ'টো ঘৰত গৈ পেলাই দেখাম আৰু কি কিনিলোঁ কি কৰিলোঁ একটা দুঃখজনক বিষয় হৈ গ'ল তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কি কিনিলোঁ কোনটো দোকানৰ পৰা কি কিনিলোঁ তো দোকানত বহুত ভিৰ থকাৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তো ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাম মই ক'ত পইচা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু চাই থাকক ঘৰত গৈ পেলাই কি কিনিলোঁ কি কৰিলোঁ তো চাই থাকক আজিৰ ব্লগটো আজিৰ এই ব্লগটো যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি চাব পাৰে চাৰ্ট জিন্সৰ চাৰ্ট ঈদৰ শ্বপিং
এই হৈছে জিন্সৰ চাৰ্ট কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব এতিয়া যাওঁ নেক্সট এয়া হৈছে পেণ্ট জিন্সৰ পেণ্ট চাওক পেণ্ট এয়া চেণ্টেল এয়া চেণ্টেল চাব পাৰে গাইছ এয়া চেণ্টেল চেণ্টেল চাব পাৰে ইয়াৰ শাৰ্ট আনিছোঁ পেণ্ট চেণ্টেল গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব বজাৰত বেছি ভিৰ থকাৰ কাৰণে বজাৰত দেখুৱাব নোৱাৰিলোঁ ঈদৰ বজাৰ জানে আপোনালোকে কিমান ভিৰ হয় একদম মানে দোকানত জেগা নাই বাৰু এনেকুৱা ভিৰ লাগিছে তাৰ কাৰণে বজাৰত আৰু দেখুৱাব নোৱাৰিলোঁ এয়া চাব পাৰে তৰমুজ আনিছোঁ সকলো আনবক্সিং কৰি দেখুৱাম আপোনালোকক চাওক তৰমুজ আনিছোঁ তৰমুজ খেজুৰ আঙুৰ আঙুৰ আনিছোঁ খেজুৰ তৰমুজ চাব পাৰে আঙুৰ আঙুৰ চাওক গাইছ খেজুৰ খেজুৰ আঙুৰ তৰমুজ চাওক তৰমুজ খেজুৰ আঙুৰ আৰু কল চিনি কল হয় এইটো আৰু চিনি কল আঙুৰ খেজুৰ আৰু তৰমুজ আজি ইমানলৈকে ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো অল কৰি দিব তেতিয়াহ'লে ভিডিঅ' আপলোড দিয়াৰ লগে লগে সকলোৰে আগতে আপুনি পাই যাব ধন্যবাদ সকলোকে ঈদ মুবাৰক